হেল্ল' এভৰিৱান, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমাৰ উত্তৰ গুৱাহাটীত এটা এৱাৰনেছ প্ৰগ্ৰেম আছিলে, তাকে যাবলৈ ওলাইছোঁ। আমি দিনটো ক'ত কেনেকৈ কি কৰোঁ, তাৰ মানুহবিলাকৰ ৰেছপন্স কেনেকুৱা কি, গোটেইখিনি আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। আমি অফিচৰ পৰা ওলাই হাইৱেত উঠাৰ লগে লগে আমাৰ মাথা গৰম হৈ গ'ল। মানে পুলিচৰ চেকিং চলি আছিলে। আমাৰ দুজনৰে হেলমেট আছিলে, কিন্তু আমাৰ লাইচেন্স নাই এটাৰো। অলপ সময় তাতে ৰৈ আমি অলপমান আগুৱাই আহি এটা সৰু গাঁৱৰ ৰাস্তাৰে আকৌ হাইৱে ওলালোঁ। আমি যিহেতু আমাৰ লোকেল ঠাইতে পুলিচ চেকিংটো পালোঁ, গতিকে অলপ ভিতৰুৱা ৰাস্তা ঘাটবোৰো চিনি পাওঁ, সেইবাবে ইমান একো প্ৰব্লেম নহ'ল। এনেকুৱাতো সৰু সুৰা ঘটনা আমাৰ সকলোৰে জীৱনত হৈয়ে থাকে, মেমৰি হৈ বস্তুবিলাক থাকি যায়। তাৰপিছত ডুমুনি চকীত আমাৰ বসন্তীখনত অলপ তেল ভৰাই আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। দুয়োফালে ধুনীয়া পাহাৰৰ মাজে মাজে এই ৰাস্তাটোৰে আমি গৈ থাকিলোঁ। যাই মাজতে আমি এখন শ্মশানশালী পালোঁ। তাতে এই চৰাইবোৰ কি হয়, ঈগল নে শগুন, আপোনালোকে জানে যদি জনাবচোন। আমাৰ মূৰৰ ওপৰতে পৰিব খুজিছে, ইমান ভয় লগা ঠাইখিনি। ৰাস্তাটো বহুত ধুনীয়া যদিও এই ঠাইখিনিৰ মাজত মানুহৰ ঘৰ কিছুমান ঠাইততো একেবাৰেই নাই। আৰু এই ৰাস্তাটোৰ প্ৰায়খিনি ঠাইতে আমি নেটৱৰ্ক পোৱা নাই, মাজে মাজে কোনোবাটো সময়তহে অলপ গাঁৱৰ মাজত নেটৱৰ্ক পায়। মই আৰু মোৰ লগৰজনী যিহেতু অকলে আহি আছিলোঁ, মাজে মাজে অলপ ভয়ো নলগা নহয় বাৰু। এৱাৰনেছ প্ৰগ্ৰেমটো যিহেতু অলপ ডাঙৰ হ'ব বুলি কৈছিলে, সেইবাবে আমি দুজনী অলপ সোনকালে আহি গ'লোঁ। বাকী ষ্টাফবিলাক পিছফালে আহি আছে বাৰু, অলপ দূৰত আছে তেওঁলোক। আমি ঠাইবিলাক ঠিক ঠাক কৰিবৰ কাৰণে অলপ সোনকালে আহিলোঁ। এৱাৰনেছ প্ৰগ্ৰেমটোৰ কাৰণে যিজনী বাইদেউক দায়িত্ব দিয়া হৈছিল, তেখেতে ফোন কৰি কৈছে যে ইতিমধ্যে গাঁৱৰ মানুহবিলাক আহি ৰখি আছে, সেইবাবে আমিও সোনকালে ওলাই গ'লোঁ। বহু দেৰি পাহাৰৰ মাজে মাজে আহি থকাৰ পিছত আমি ফাইনেলি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ। এইখন এখন অংগনবাড়ী স্কুল হয়, বনাই কমপ্লিট হোৱা নাই বাৰু, বনাই আছে বৰ্তমান। ইয়াতে আজি আমাৰ ফ্ৰী হোল বডি চেকআপৰ প্ৰগ্ৰেমটো হ'ব। বাকী আমি যাই পোৱাৰ পিছতে পুৰা একশ্যনত লাগি গৈছোঁ। মানুহ যিহেতু আগৰ পৰাই ৰখি আছিলে, গতিকে ভিডিঅ' কৰি থাকিব সময় নহ'ল আৰু। চেকআপ শেষ হোৱাৰ পিছত তেওঁলোকে চাহৰো ব্যৱস্থা কৰিছিলে। চাহ তাহ খাই আমি ঘৰলৈ উভতিলোঁ। আমি যিহেতু বহুতো গাঁৱত যাব লগা হয়, গতিকে ঠাই বিশেষে মানুহবিলাকৰ ব্যৱহাৰৰ অলপ ভিন্নতা আছে। এই গাঁওখন এখন ট্ৰাইবেল গাঁও আছিলে আৰু ইয়াৰ মানুহবিলাক বহুত ছাপৰ্টিভ হয়, বহুত মৰম তেওঁলোকে আমাক দি পঠিয়ালে। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব, আৰু যদি আগলৈ এনেধৰণৰ ভিডিঅ' চাই যাব বিচাৰে তেনেহ'লে এটা কমেণ্ট কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।